So hello নমস্কাৰ স্বাগতম everyone to my YouTube channel তো ভাই এই ভিডিওত আমি ডোমসডে ক্লক বা মহাপ্ৰলয়ৰ ঘড়ী কি হয় আৰু এই মহাপ্ৰলয় হ'বলৈ 90 সেকেন্ড কেনেকৈ আমি দূৰত আছো তো এই গটেখিনি কথা মই এই ভিডিওত আলোচনা কৰিম তো ভিডিওটো একদম শেষলৈকে চাই থাকিব তো প্ৰথমতে আমি আলোচনা কৰো ডোমসডে ক্লকনো কি হয় তো ডোমসডে ক্লকৰ থিওৰিটো বুজিবলৈ আমি অলপ পিছলৈকে যাব লাগিব তথাপি মই অলপ ডোমসডে ক্লকৰ কথা কৈ দিও তো ডোমসডে ক্লকটো মানে এই সিম্বলিক সিস্টেম হয় এটো এটা কনসেপ্ট হয় আৰু এই কনসেপ্টটো মানে দিছিলে এটমিক বুলেটিন অফ এটমিক সাইন্টিস্ট যোনবিলাক আছিল মানে ধৰক এটম বম বনোৱা যোনবিলাক মানে বিজ্ঞানী আছে তো তেওঁলোকৰ এটা নন প্ৰফিট অৰ্গানাইজেচন এটা আছে তো সেই অৰ্গানাইজেচনটোৱে মানে এই মানে ডোমসডে ক্লকৰ কনসেপ্টটো আনিছিল আৰু এই ডোমসডে ক্লকৰ কনসেপ্টটো কিয় আনিব লগা হ'ল তো সেইখিনি মই আপোনালোকক অলপ কৈ দিছো আৰু ডোমসডে ক্লকো কি হয় অলপ বহলাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো তাৰ কাৰণে মই আপোনালোকক অলপমান পিছলৈকে লৈ যাম তো 1914 চনত অষ্ট্ৰিয়া আৰু হাংগাৰীও সাৰ্বিয়া নামক দেশখনৰ ওপৰত আক্ৰমণ কৰি দিয়ে মানে আক্ৰমণ কৰাৰ মূল কাৰণটো হৈছে সাৰ্বিয়াত অষ্ট্ৰিয়াৰ এজন কিংক হত্যা কৰা হয় আৰু সেই হত্যাৰ ৰিভেঞ্জ ল'বলৈ মানে অষ্ট্ৰিয়া আৰু হাংগাৰীয়ে সাৰ্বিয়া নামক দেশখনৰ ওপৰত আক্ৰমণ কৰে তেতিয়া মানে সাৰ্বিয়াই ৰাছিয়াৰ হেল্প খোজে তো ৰাছিয়াৰ হেল্প যেতিয়া সাৰ্বিয়াক কৰে ৰাছিয়া যেতিয়া সাৰ্বিয়াক হেল্প কৰে তেতিয়া অষ্ট্ৰিয়া আৰু হাংগাৰীৰ এখন বেলেগ আদাৰ কান্ট্ৰিৰ হেল্প ল'ব যায় তো তেতিয়া সেই দেশখনে আৰু বেলেগ এখন দেশৰ হেল্প লয় তো এনেকৈ মানে ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আমেৰিকা জাৰ্মানী এনেকৈ জাপান এনেকৈ ডিফাৰেণ্ট কান্ট্ৰিজবিলাক এই ওয়ার্ল্ড ওয়াৰত ইনভলভ হৈ যায় আৰু ইনভলভ হৈ দুটা ব্লক ডিভাইড হৈ যায় দুটা ব্লক মানে ভাগ হৈ যায় এই দুটা ব্লকে যেতিয়া যুদ্ধ কৰে আৰু তেতিয়া মানে প্ৰথম ওয়াৰ্ল্ড ওয়াৰ ষ্টাৰ্ট হৈ গৈছিল যদিও মানে কান্ট্ৰিজবিলাক ডাইৰেক্টলি ইনভলভ হোৱা নাছিল ইনডাইৰেক্টলি ইনভলভ হৈছিল কিন্তু যেতিয়া জাৰ্মানী এখন মানে সাবমাৰিনে আমেৰিকাৰ ইউৰোপিয়ান কান্ট্ৰিৰ পৰা যেতিয়া আমেৰিকাৰ এখন শিপ আহি আছিল পানী জাহাজ এখন আহিছিল জাৰ্মানীৰ সাবমাৰিন এখনে সেই আমেৰিকাৰ জাহাজখন মানে ডুবাই দিয়ে তেতিয়া মানে 1917 চনত আমেৰিকাই অফিচিয়ালি মানে ওয়াৰ্ল্ড ওয়াৰত ইনভলভ হোৱা বুলি তেওঁলোকে ঘোষণা কৰে আৰু এনেকৈ 1914 চনৰ পৰা আৰম্ভ কৰি 1918 চনত মানে ওয়াৰ্ল্ড ওয়াৰ প্ৰথমৰ মানে অন্ত পৰে ওয়াৰ্ল্ড ওয়াৰ প্ৰথম মানে শেষ হয় মানে মোটামুটি 4.5 বছৰ আৰু মানে ওয়াৰ্ল্ড ওয়াৰ চলি থাকে কিন্তু এই ওয়াৰ্ল্ড ওয়াৰৰ কাৰণ মানে এনেকুৱা নহয় যে তৎক্ষণাত হৈ যায় কনফ্লিক্ট কিছুমান হৈয়ে থাকে বা ঘটিয়ে থাকে মানে এই ওয়াৰ্ল্ড ওয়াৰৰ যোনটো জোন সেই জোনটো মানে বহুত আগৰ পৰাই চলি আহিছিল এনেকৈ কিংক হত্যা কৰিলে তাৰপিছত দুখন কান্ট্ৰি যুদ্ধ কৰিলে তো এনেকৈ মানে বহুত সময় লাগিছিল মানে ধৰক এতিয়াও চাব গ'লে ধৰক দুটা কেছ তেনেকৈ আমাৰ এক্টিভ হৈ আছে ইজৰাইল হামাছ আৰু আপোনালোকে ইউক্ৰেইন ৰাছিয়াৰ আপোনালোকে শুনি আছে দুটা কেছ এক্টিভ হৈ আছে আৰু ধৰক মানে এতিয়া যোনবিলাক আমাৰ কনফ্লিক্ট হৈ থাকে ইণ্ডিয়া পাকিস্তান কিবা কিবি সৰু সুৰা ইছ্যু হৈ থাকে চাইনা টাইৱান এইবিলাক ডিফাৰেণ্ট কাণ্ট্ৰিজ কিছুমান আছে তো এইবিলাকৰ মানে কনফ্লিক্ট সৰু সুৰা কনফ্লিক্ট হৈ থাকে মানে এতিয়া যোনটো আমি পিৰিয়ডত আছোঁ সেই পিৰিয়ডটো তাৰমানে এটা ওয়াৰ্ল্ড ওয়াৰৰ পিৰিয়ডো হ'ব পাৰে মানে এই সময়খিনিও এটা ওয়াৰ্ল্ড ওয়াৰৰ জোনো এটা হ'ব পাৰে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ কথাটো লৈ লওক ৰাছিয়া আৰু ইউক্ৰেইনৰ ধৰক দুয়োখন কাণ্ট্ৰিকে বেলেগ বেলেগ দেশে বেকৰ পৰা ছাপোৰ্ট কৰি আছে ধৰক মৰাণস্ত্ৰৰ পৰাই হওক বা টকা পইচাৰ ফালৰ পৰাই হওক তেওঁলোকক ছাপোৰ্ট কৰি আছে কিন্তু কালিলৈকে যদি পুৰা সন্মুখৰ পৰাই কোনোবা এখন দেশ আহি যায় তো তেতিয়াতো আল্টিমেটলি ওয়াৰ্ল্ড ওয়াৰ ষ্টাৰ্ট হৈ গ'ল ন তো মানে এতিয়া ধৰক ইউক্ৰেইনক নাটোৱে ছাপোৰ্ট কৰি আছে তো নাটো যদি কালিৰ পৰা নাটোৰ গোটেইখন দেশ যদি কালিৰ পৰা সন্মুখৰ পৰা আহি যায় তো তেতিয়াতো আল্টিমেটলি মানে ওয়াৰ্ল্ড ওয়াৰ 3 ষ্টাৰ্টে হৈ গ'ল তো সেনেকৈ মানে ওয়াৰ্ল্ড ওয়াৰ মানে তৎক্ষণাত ষ্টাৰ্ট হোৱা নাছিল তো লাহে লাহে মানে ষ্টাৰ্ট হৈছিল মানে ধৰক প্ৰথম বিশ্বযুদ্ধ যেতিয়া শেষ হ'ল তেতিয়া মানে সেই প্ৰথম বিশ্বযুদ্ধই মানে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ প্ৰথম বিশ্বযুদ্ধ যেতিয়া হৈছিল আমেৰিকা যেতিয়া অফিচিয়েলি ইনভলভ হৈ গ'ল 1917 চনত তেতিয়া মানে এক বছৰ পিছতে মানে জাৰ্মানী সাৰেণ্ডাৰ কৰিলে আৰু জাৰ্মানী যেতিয়া সাৰেণ্ডাৰ কৰে জাৰ্মানী বিভিন্ন ধৰণৰ তুচ্ছত আছিল ঠাট্টাৰ এইবিলাক সন্মুখীন হ'ব লগা হৈছিল তো সেই ঠাট্টাৰ সেই ৰেভেঞ্জ ল'বলৈ মানে 1939 চনত হিটলাৰে মানে আৰু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ষ্টাৰ্ট কৰি দিছিল আৰু এই সেকেন্ড ওয়াৰ্ল্ড ওয়াৰটো মানে সেম কথা হৈছিল মানে ইখনে সিখন কাণ্ট্ৰিৰ হেল্প খোজোতে মানে দুটা মানে ফৈ দিছিল দুটা ফৈৰ মাজত এনেকৈ ওয়াৰ্ল্ড ওয়াৰ ষ্টাৰ্ট হৈ গৈছিল আৰু তেতিয়াই মানে 1941 চনত জাপানে আমেৰিকাৰ বায়ুসেনাৰ এটা কেম্পৰ ওপৰত মানে বায়ুসেনাৰ এটা কেম্পৰ ওপৰত মানে জাপানে বোমা পেলাইছিল আৰু সেই বোমাটোত মানে আমেৰিকাৰ বহুত মানে ক্ষতি হৈছিল এই বায়ুসেনাৰ কেম্পখনৰ তো তেতিয়া মানে আমেৰিকাই গৈ পেলাই জাপানত হিৰোশ্বিমাত মানে 6 আগষ্ট 1945 চনত তেওঁলোকে হিৰোশ্বিমাত এটা বোমা নিক্ষেপ কৰে আৰু 9 আগষ্টত 1945 চনতে আৰু এটা এটম বোম মানে তেওঁলোকে নিক্ষেপণ কৰে জাপানৰ নাগাসাকি নামে এখন ঠাইত তো এই দুটা আপোনালোকে ইস্যু শুনিছে আগতে বহুতে তো মানে এই দুটা কেছৰ ইমানখিনি মানুহ মৰিছে বা ওয়াৰ্ল্ড ওয়াৰ এই জোন
য'ত যিমান মানুহ মৰিছে মানে মৃত্যু হৈছে এই মৃত্যুমুখত পৰাৰ পিছত এই যুদ্ধৰ যেতিয়া শেষ হয় 1945 চনত 1939 চনৰ পৰা চলি মোটামুটি 6 বছৰ এই যুদ্ধ চলে এই যুদ্ধৰ শেষত এটম বম জুনে উলিয়াইছিল ৰবাৰ্ট অপেনহেইমাৰ বুলি তো তেওঁ মানে প্ৰথমতে মানে কৈছিলে যে এইটো বোমা মানে কিমান শক্তিশালী দেখুৱালৈকে মানে মানুহৰ ওপৰত মানে কোনো ক্ৰাউড থকা বা জনসংখ্যা থকা জায়গাত পেলাব নালাগে এনে জাস্ট ইয়াৰে টেষ্ট এটা কৰি দেখালে মানুহ ভয় খাব তো তেনেকৈ তেওঁ কৈছিলে কিন্তু মানে আমেৰিকাই সেই কথা নুশুনিলে আমেৰিকাই তেতিয়াও মানে সেইকাৰণে মানে আমেৰিকাক হত্যাকাৰীৰ দেশ বুলি কোৱা হয় তো আমেৰিকাই সেই কথাটো নুশুনিলে এই ধ্বংসলীলাৰ পিছতে মানে যেতিয়া সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ শেষ হ'ল তেতিয়া মানে ডিফাৰেণ্ট কাণ্ট্ৰিৰ যোনবিলাক এটম বম বনোৱা যাক এটম বমৰ জনক বুলিও কোৱা হয় ৰবাৰ্ট অপেনহেইমাৰ এলবাৰ্ট আইনষ্টাইন তো তেওঁলোকে বিভিন্ন ডিফাৰেণ্ট কাণ্ট্ৰিজ এটম বম বনোৱা যোনবিলাক সাইণ্টিষ্ট আছে তেওঁলোকে লগ হৈ মানে বুলেটিন অফ এটমিক সাইণ্টিষ্ট মানে এইটো অৰ্গেনাইজেশ্যনটা জন্ম দিয়ে আৰু এই অৰ্গেনাইজেশ্যনটোৱে মানে ডোমসডে ক্লক বুলি সিম্বলিক সিস্টেম এটা কনসেপ্ট এটা দিয়ে তো এই ডোমসডে ক্লকৰ কনসেপ্টটো মানে কেনেকুৱা এতিয়া ডোমসডে ক্লকত যেতিয়া 12 বাজিব তেতিয়া সেই 12 বাজিলে মানে গোটেই সমগ্ৰ বিশ্বৰে বা পৃথিৱীখনৰ বিনাশ আৰম্ভ হৈ যাব এই অৰ্গেনাইজেশ্যনটোৱে মানে ডিফাৰেণ্ট কিছুমান ধৰক বায়'টেৰৰিজম হওক বা ক্লাইমেট চেঞ্জ হওক গ্লোবাল সিকিউৰিটি ইস্যু হওক বা বিভিন্ন ধৰণৰ কিছুমান ধৰক ডিষ্ট্ৰাকশ্যনৰ কাৰণে হওক এই অৰ্গেনাইজেশ্যনটোৱে মানে বিভিন্ন সমীক্ষা উলিয়ায় আৰু সেই সমীক্ষাটো অনুযায়ী মানে তেওঁলোকে এই কাটাডাল মানে তেওঁলোকে প্ৰতি বছৰ মানে জানুৱাৰী মাহত তেওঁলোকে ৰিলিজ কৰে এই সমীক্ষাটো আৰু কিমান ওচৰত বা কিমান দূৰত থাকিব লাগিব এইবিলাকৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে থয় আৰু 2024 মানে কাটাডাল আমি এতিয়া 90 সেকেন্ড আঁতৰত বুলি কৈছে এইবাৰ তো 90 সেকেন্ড আঁতৰত মানে আৰু কিবা এটা কনফ্লিক্ট হলে বা কিবা এটা ইস্যু হলে এনেকুৱা হয়তো আমাৰ পৃথিৱীখনত মহাপ্ৰলয় আৰম্ভ হৈ যাব পাৰে 90 সেকেন্ডৰ কথা যে ইয়াত কোৱা হৈছে 90 সেকেন্ডটো মানে টাইমৰ ক্ষেত্ৰত কোৱা নাই মানে ধৰ এটমিক সাইন্টিষ্ট বিলাকে যোনটো মানে ৰিসাৰ্চ কৰে তেওঁলোকে যেটো সমীক্ষা উলিয়ায় সেই সমীক্ষাটোৰ পৰা মানে আৰ্থখনত বা বিশ্বত আহিব লগা কিছুমান বিপদৰ আশংকাৰ ওপৰত মানে নিৰ্ভৰ কৰি মানে তেওঁলোকে এই সমীক্ষাটো ৰিলিজ কৰে ইয়াত মানে এখন চাৰ্টত দেখুওৱা হৈছে মানে 1953 চনত আটাইতকৈ ওচৰত আছিল মানে 2 মিনিট ওচৰত আছিল তেতিয়া মানে ইউএছএ মানে হেৰি কৰিছিল এটা হাইড্ৰোজেন বম এটা টেষ্ট কৰিছিল তেতিয়া মানে 1953 চনত এনেকৈ মানে 2 মিনিট ওচৰলৈকে গুচি গৈছিল আৰু বাকি বেলেগ বছৰ কেইটাত কেনেকৈ কি গৈছিল আপোনালোকে চাৰ্টখন চালে ভালদৰে গম পাব ইয়াৰ কাৰণে মানে বিভিন্ন মানে সাইন্টিষ্ট বিলাকে তেওঁলোকে কৈছে ওয়াৰ্ল্ড লিডাৰ বিলাক আগবাঢ়ি আহিব লাগে আৰু ভাল কাম বিলাক কৰিব লাগে তেতিয়া মানে এই ধৰক শান্তিৰ চুক্তি কিছুমান কৰিব লাগে তেতিয়া ডোমসডে ক্লকৰ যোনডাল কাটা সেইডাল দূৰত থাকিব আৰু এই কাটাডাল যিমান দূৰত থাকিব তেতিয়া সিমানে শান্তি বিৰাজ হৈ থাকিব পৃথিৱীত আৰু এইটোৱেই আছিল ডোমসডে ক্লকৰ কনসেপ্ট তো ভিডিওটো যদি ভাল লাগিছে প্লিজ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিওত বাই